হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে দিলছে ৱেলকাম। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আৰু গাইজ, মই ইউটিউবত অলপ দিন গেপ ৰাখিছিলোঁ, প্ৰায় 3 মাহ মানেই হ'ল। মই ভিডিঅ' একদম দিয়া নাছিলোঁ, একোৱে দিয়া নাছিলোঁ। আগতে ব্লগিং কৰিছিলোঁ, কিন্তু একদম মন নোযোৱা হৈ গৈছিলে, একদম জোচ নাইকিয়া হৈ গৈছিলে, একদম বেছি জোচ নাইকিয়া হৈ গৈছিলে। আৰু কিছুমান প্ৰব্লেম মানে এইবোৰ পঢ়া মেলা আছে, সেইটো কাৰণে মানে মই ভিডিঅ' একদম দিব পৰা নাছিলোঁ আৰু দিয়াও নাই। আৰু গতিকে নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু লগৰবোৰে কয় কিয় ভিডিঅ' দিয়া নাই আৰু তই ভিডিঅ' ষ্টাৰ্ট কৰ, এনেকৈ বহুতে ক'লে। আৰু ময়ো ভাবিলোঁ মইনো কেলৈ ৰখি আছোঁ, যদি চবেই কৈ আছে অকণমান যদি কোনোবাই মটিভেট কৰে, গতিকে ভাল লাগে ন এনেকৈ। ময়ো তেতিয়া ভাবিলোঁ আৰু ময়ো ষ্টাৰ্ট কৰিম বুলি আকৌ। গতিকে আজিৰ পৰা মই আকৌ ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আপোনালোকে মৰম দিওঁ, গতিকে আজিৰ পৰা পূৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। পূৰা ব্লগ চগ যিমান পাৰোঁ, ডেইলি ব্লগে হওক, আপোনালোকে যি পাৰোঁ চব দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই যাব পূৰা। গতিকে আৰু গাইজ, মোৰ এক্সাম চলি আছে। এক্সামৰ কাৰণে মই এতিয়া বৰ্তমান গুৱাহাটীতে আছোঁ। আৰু চাওক, এয়া আমাৰ ৰুম, আৰু মোৰ পাছফালে এয়া বেকগ্ৰাউণ্ড। আমি চৰ্ট ওপৰত আছোঁ। এইটো হৈছে মোৰ পাৰ্টনাৰ। হাই এটা কৈ দিয়া হাই এটা, ভালকৈ হাই এটা কৈ দিয়া। হাই এটা আপোনালোকে এবাৰ ভিউটো দেখাই দিওঁ। আমাৰ চৰ্টৰ ওপৰৰ পৰা যিটো ভিউ আহে, সেইটো আমি থাকোঁ নাৰেংগীত। আপোনালোকে চাই থাকক কেনেকুৱা এটা ভিউ আহে। গতিকে আপোনালোক ভিউটো এবাৰ দেখাব চেষ্টা কৰিছোঁ, চব চাই লওক। আৰু সেইফালে আছে পাহাৰ, কাপোৰবোৰ ইগন'ৰ কৰক, চব কাপোৰ মেলি থোৱা আছে ইয়াত। গতিকে এইটোৱে হৈছে আমাৰ ভিউ। এইটো চৰ্টৰ ওপৰত, মই থাকোঁ তলত। আৰু গাইজ, মোৰ পৰীক্ষা চলি আছে, ফাইনেল ইনচেম পৰীক্ষা 3rd চেমৰ। গতিকে সেইটো কাৰণে ভিডিঅ' 25 তাৰিখলৈকে মোৰ পৰীক্ষা আছে। গতিকে 25 তাৰিখলৈকে মই চাগে ভিডিঅ' ইমানটো দিব নোৱাৰিম, যিমান পাৰোঁ চেষ্টা কৰিম। গতিকে এতিয়া আমি ৰ'দতে বহি আছোঁ, আৰু ৰ'দতে বহি অলপ পঢ়ি আছোঁ। আৰু তাৰমানে কি হয় গাইজ, যদি ভিডিঅ' গেপ ৰখা হয় ন, মাজত ধৰক আপোনাৰ 10 দিন 20 দিন, এমাহ 2 মাহ, মানে তাৰপিছত ভিডিঅ' কৰিব মন নাযায়। মানে কণ্টিনিউ যদি দি থকা হয়, তেতিয়া মানে দি থাকিব মন যায়। গতিকে মনটো আঁতৰি গৈছিলে, কিন্তু লগৰকেইটাই যেনেকৈ ক'লে, আকৌ মোৰ মনটো ঘূৰি আহিছে, জোচটো আহিছে। জোচ নাইকিয়া হ'লেতো বনাব নোৱাৰি। গতিকে জোচটো আহিছে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব যিমান পাৰে। আপোনালোকে ছাপোৰ্ট কৰিলে মই বনাব পাৰিম। যদি আপোনালোকে ছাপোৰ্ট নকৰে, মানে আপোনাৰ যিটো কষ্ট কৰোঁ মানে ন, কষ্টটো অলপ সাৰ্থক হ'ব লাগে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকক যি দেখাব পাৰোঁ, অলপ ভাল ভাল বস্তু দেখাব ট্ৰাই কৰিম। গতিকে আৰু এটা কথা কৈ থওঁ গাইজ, ডিচেম্বৰ মাহত আমাৰ কাজিনৰে হয়, মোৰ কাজিনৰ বিয়া আছিল। গতিকে বিয়াত ব্লগ বনাব কৈছিলে, কিন্তু মোৰ একদম তেতিয়া মন যোৱা নাছিলে ব্লগ বনাবলৈ। মই কৈছোঁ আপোনাক 3 মাহমান গেপ ৰাখিছিলোঁ, তাৰ মাজতে বিয়া পৰিছিলে। গতিকে বিয়াৰ ভিডিঅ' এটা আছে আমাৰ। আমিতো মুছলিম হয় ন, গতিকে মুছলিম মানুহৰ বিয়াত মানে কাম কাজবোৰ কেনেকুৱা, কি কৰে, আপোনালোকক বিয়াৰ ভিডিঅ' পূৰা সম্পূৰ্ণ বনোৱা আছে। ব্লগ টাইপৰ নহয়, কিন্তু আপোনালোক অলপ দীঘল হ'ব ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো চাব। মোৰ নেক্সট ভিডিঅ'ত সেইটো দিম। আপোনালোকে বিয়াৰ ভিডিঅ'টো চাব, কেনেকুৱা লাগে কমেণ্ট। আৰু সকলো ভিডিঅ' গাইজ চাহিদ ব্লগ চেনেলটোতে আহিব। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু যোন নতুন আহিছে, সকলোৱে আহক, ছাবস্ক্ৰাইব কৰক চেনেলটো। আৰু এই 2 দিনমানৰ পৰা নহয়, বতৰটোৱে কি কৰি আছে নাজানো। আৰু ৰ'দটো ভালকৈ ওলোৱা নাই, বৰষুণো দিয়া নাই। মানে ৰাতিপুৱা বহুত ঠাণ্ডা পৰে, কুঁৱলী মাৰে। আৰু আমাৰ ফালেতো লখিমপুৰৰ ফালেতো বহুত ঠাণ্ডা চাগে। আৰু গুৱাহাটীততো লখিমপুৰতকৈ কম। আৰু ক'বলৈ গ'লে গুৱাহাটীত লখিমপুৰতকৈ কম হয় ঠাণ্ডাটো। আৰু ৰ'দটো দিছে, কিন্তু ইমান ভালকৈ দিয়া নাই। তো এতিয়া বাজিলে গাইজ 3টা, আৰু একদম ভাত চাত খাই গা চা ধুই ৰেডি, ভোক লাগি আছিলে, খাই ল'লোঁ। আৰু মই যাম এতিয়া লগৰ এজনৰ ৰুমত। মানে মোৰ পৰা 0.5 কিলোমিটাৰ দূৰত থাকে আৰু সি, তালৈ যাব লাগে, কাৰণ কাম এটা আছে তাৰ ওচৰত। গতিকে তাৰ ওচৰত যাওঁ। এতিয়া বাজিলে আবেলিও হ'ল। গতিকে দিনটো ৰুমতে আছিলোঁ, অলপ তাৰ ওচৰলৈ ওলাই যাওঁ। তো গাইজ ওলাই মেলি ৰেডি, আৰু তাৰ ওচৰত গৈ আছোঁ বৰ্তমান। ওলালোঁ। তো ব'লক আমি একদম তাক সিহঁতৰ ঘৰত যাওঁ, তাত লগ পাম। তো গাইজ মই লগৰটোৰ ঘৰত পাই গ'লোহি, আৰু সেয়া বহিলোঁ, কাম এটা আছিলে। গতিকে আহিছোঁ লগিত। আজি ভাবিছোঁ এতিয়া ৰখাইছে, থাকিবও পাৰোঁ। গতিকে আৰু গাইজ এটা বস্তু দেখাওঁ, এইটো মোৰ লগৰটোৰ ছেটআপ হয়। কম্বিনেশ্যনটো মজা লাগিছে। আৰু এটা কথা কৈ থওঁ, আৰু মোৰ লগৰকেইটা মানে ইন ফ্ৰণ্ট অফ কেমেৰা নাহে, লাজ কৰে মানে। গতিকে দেখাব নোৱাৰিম। A few moments later. তো গাইজ মই লগৰটোৰ ঘৰত থকা কথা আছিলে, কিন্তু থকা নহ'লে, ইমাৰ্জেঞ্চি কাম এটাত আহিব লগা হ'ল। গতিকে আহিলোঁ। এতিয়া আহি ৰুমতে আৰু ভাত বনাই আছোঁ। আৰু আজি মোৰ লগৰ এজন পাৰ্টনাৰ আহিছে। পাৰ্টনাৰ মানে আপোনালোকে দেখিয়ে থাকে, তাক দেখিছে আপোনালোকে ব্লগত, দেখাম আজি। গতিকে ভাত বনাই আছোঁ। আৰু গতিকে তো গাইজ মোৰ লগৰটো আহিছে বুলি কৈছোঁ। এইটো হৈছে, আমি ছেম ডিপাৰ্টমেণ্ট হয়। আৰমান, হাই এটা দি দিয়া। হাই দিয়া ভালকৈ। সেয়া আমি আহিছোঁ একেলগে। আৰু মোৰ ৰুমত যোনকেইটা থাকে, সেইকেইটা মানে আজি নাই, বেলেগ গ'ল। মানে ইনভাইট কৰিছে কোনোবাই। গতিকে আমি আজি একেলগে বনাম, খাম, আৰু এক্সাম চলি আছে, একেলগে পঢ়িম, আৰু একেলগে ইয়াত থাকিম।
এতিয়া ওলাইছে আমাৰ ভাত চাত বনাই হৈ গ'ল এতিয়া খাব লাগে 10টা বাজিলে ভোক লাগিছে আৰু আপোনালোকক বস্তু এটা দেখাইছোঁ মই চাই থাকিব তো গাইজ মোৰ লগৰজনে এটা বিজনেছ ষ্টাৰ্ট কৰিব আৰু এয়া মানে আপোনাৰ পোষ্টাৰ বনাই আছে আৰু এই বিজনেছটো কি হয় মই আপোনালোকক আজি নকওঁ গতিকে নেক্সট ভিডিঅ' মোৰ চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব আপোনালোকক ভালকৈ দেখাই তেতিয়া বুজাই দিম তেতিয়া চবেই গম পাই যাব তো গাইজ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আৰু অলপ গাটো ভাল নাই মানে চৰ্দি লাগি আছে কিন্তু আৰু দীঘল কৰিবলৈ মন যোৱা নাই ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব মৰম দিব আৰু আপোনাক আৰু ভিডিঅ'টোৰ মাজত আপোনালোকক কৈছিলোঁ যে মোৰ কাজিনৰ বিয়া হৈছিলে বিয়াৰ ভিডিঅ'টো আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত দিম গতিকে আপোনালোকে চাব বিয়া ভিডিঅ'টো কেনেকুৱা লাগে জনাব গতিকে চ' আজিলৈ বাই বাই গাইজ লগ পাম নেক্সট ভিডিঅ' থেংক ইউ